নমস্কাৰ, মই আছোঁ এতিয়া বৰ্তমান আমাৰ টুকচিঙা গাঁও ফিল্ডত আছোঁ। তো এতিয়া মই গৈ আছোঁ আমাৰ ৰাজীৱ দা ঘৰত। তো এতিয়া মোৰ লগত আছে বৰ্তমান অৰ্ণল দা। অৰ্ণল নহয় আৰু লগৰে হয়। তো এতিয়া পূজাটো কৰি লৈছে ইও। খবৰ কেনে? ভালে? তো মই পূজা চূজা কৰি ল'লোঁ। ইয়াত বেছি দেৰি নকৰোঁ। তো গেটৰ ভিউটো আপোনালোকে চাওক। তো বহুত ধুনীয়াকৈ আয়োজন কৰিছে। তো আমাৰ গাঁৱৰে যুৱ সংঘৰ গ্ৰুপটোৱে কমপ্লিট কৰিছে গেটখন। তো ইয়াত বেছি দেৰি কৰি নাথাকোঁ। তো গেটৰ ভিউটো আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক। তো এতিয়া বলক ভিতৰ পৰিস্থিতিটো আপোনালোকক অলপ দেখাইছোঁ। তো মই আহিলোঁ এতিয়া ৰাজীৱ দাৰ শ্ৰদ্ধাঞ্জলি জনোৱা জেগাটোত। তো বহুত দিনৰ পৰা কাম লাগি আছিলোঁ ইয়াতে, চাব পৰা আপোনালোকে। এতিয়াও 12টা-1টা বজালৈ কাম কৰা হ'ব। এতিয়া বৰ্তমান বাজিলে 11:30। তো আপোনালোকে ধুনীয়াকৈ চাব পাৰে। প্ৰায় 130খনমান আছে নেকি শ্ৰদ্ধাঞ্জলি জনোৱা। তো আপোনালোকে ধুনীয়া ধুনীয়া ভাষাৰে লিখি থৈছে। তো চাব পাৰে আপোনালোকে। পাৰোঁ সৰু সুৰাকৈ ক্লিপ খিনি লৈ আছোঁ। তো এইটো জেগাৰ পৰা এতিয়া যাওঁ শ্ৰদ্ধাঞ্জলি জনোৱা জেগাটোৰ পৰা। তো এতিয়া নাম লৈ আছে, নাম পাতি আপোনালোক কিছুমান ক্লিপ দেখাওঁ বলক। সেইকাৰণে কৃষ্ণৰ মৰমতে কৈছে, মাইকী মানুহবোৰ এনেও পটককে ঠেহ লাগে নহয়, ঠেহ লাগে। গতিকে সেইকাৰণে বেছিকে ক'বও নোৱাৰে, সেইকাৰণে মৰমতে কৈছে। কি বুলি কৈছে? ৰাধা সুন্দৰী মোৰ বাঁহী উলিয়াই দিয়া, ৰাধা সুন্দৰী মোৰ বাঁহী উলিয়াই